মোৰ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান প্ৰাইভেট জবৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকৰ বাবে এটা কথা জনাই থৈ দিওঁ। আমাৰ এই চেনেলটোত যিবিলাক ভিডিঅ' আমি আচলতে আলোচনা কৰোঁ, সেই ভিডিঅ'বিলাক আমি অথেণ্টিকেটেড এখন এমপ্লয়মেণ্ট নিউজ পেপাৰৰ পৰা লওঁ। গতিকে সেই নিউজ পেপাৰৰ পৰাহে আমি যিবিলাক এডভাৰটাইজমেণ্ট পাওঁ সেইবিলাক আপোনালোকক জনাওঁ। আৰু লগতে এটা কথা কৈ থৈ দিওঁ যে আমাৰ চেনেলটো কোনো ধৰণৰ চাকৰি দিয়াৰ বা চাকৰি নামত পইচা লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা নকয়। সেইটো আপোনালোকে নিজেই চাব লাগিব, আপোনালোকে পইচা দিয়ে নে নিদিয়ে, আপোনালোকে পইচা লৈ চাকৰি লয় নে নলয়, সেই কথা আপোনালোকৰ কথা। আমাৰ কথাটো হ'ল আমি যি এমপ্লয়মেণ্ট পেপাৰত যি এডভাৰটাইজমেণ্টটো পাইছোঁ সেইটো আপোনালোকৰ ওচৰত প্ৰচাৰ কৰা, যাতে আপোনালোকে এটা চাকৰি ল'ব পাৰে। সেয়া আমাৰ এটা অনুৰোধ। গতিকে আপোনালোকে ভালদৰে চাই চিতি জবকেইটা কৰিব। গতিকে ইয়াকে ক'লোঁ। গতিকে আজিলৈ দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। প্ৰথমটো জব হৈছে A reputed fast-growing company having its regional office at Guwahati invited suitable candidate for the post of, অৰ্থাৎ এখন খুব ফাষ্ট গ্ৰয়িং কোম্পেনী আছে যাৰ ৰিজনেল অফিচটো আছে গুৱাহাটীত, য'ত কেইটামান খুব ইম্পৰ্টেণ্ট পোষ্ট খালী হৈছে। সেই পোষ্টকেইটানো কি আমি চাওঁ, আহকচোন। প্ৰথমটো পোষ্ট হৈছে একাউণ্টেণ্ট, যাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন BCom বুলি তেওঁলোকে ধাৰ্য কৰিছে। লগতে আপোনালোক এক্সপাৰ্টাইজ হ'ব লাগিব টেলি আৰু এক্সেলত, অৰ্থাৎ মাইক্ৰ'ছফ্ট এক্সেলত। লগতে আপোনালোকৰ 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এন একাউণ্টেণ্ট হিচাপে কাম কৰাৰ। যদিহে আপোনালোকে 2 বছৰ বা 3 বছৰ এক্সপিৰিয়েঞ্চ আছে বা তাতোতকৈ বেছি আছে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ দৰমহা 12,000 টকাৰ পৰা 15,000 টকা আপোনালোকে লাভ কৰিব। যিমানে বেছি অভিজ্ঞতা হ'ব সিমানে আপোনালোকে দৰমহা বেছি লাভ কৰিব। দ্বিতীয়টো পোষ্ট হৈছে অফিচ এছিষ্টেণ্ট গ্ৰেজুৱেট উইথ এডিকুৱেট কম্পিউটাৰ নলেজ, অৰ্থাৎ অফিচ এছিষ্টেণ্টৰ এইটো পোষ্ট, য'ত আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ MS অফিচ, MS ৱৰ্ড, MS এক্সেল, পাৱাৰ পইণ্ট সেইবিলাকত কাম কৰাৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন মাষ্ট বি থাকিব লাগিব। আৰু লগতে এবছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদিও এবছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ নাই, ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকে 10,000ৰ পৰা 12,000 টকা দৰমহা লাভ কৰিব, ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ। যদিহে আপোনালোকে এই চাকৰিকেইটা কৰিবলৈ বিচাৰে, তেন্তে এতিয়াই hrd.serviceindia@gmail.com-ত মেইল কৰি দিব পাৰে আপোনালোকৰ ৰিজিউমখন। আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেন্তে 8453825695 নম্বৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু তেওঁলোকৰ এটা হোৱাটছআপ নাম্বাৰো দিছে, সেইটো হৈছে 9435933409। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো জব হৈছে ৰিকুৱাৰ্ড ছুপাৰভাইজাৰ কাম অফিচ এছিষ্টেণ্ট, যিটো কেৱল মাত্ৰ ফিমেলৰ বাবে ৰিজাৰ্ভ কৰি থৈছে, যিটো ওলাইছে কিডজি জু ৰোড গুৱাহাটীত। কণ্টেক্ট নাম্বাৰটো দি দিছে 9678082366 বা 8638331224। এই নাম্বাৰটোত আপোনালোকে কি কৰিব পাৰিব, যিকোনো এটা নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰিব আৰু এপ্লাই প্ৰচেছটো সুধিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট হৈছে নিড এন এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট ইন এ ৰেপুটেড ফাৰ্ম ইন চত্ৰীবাৰী গুৱাহাটী উইথ বেছিক নলেজ অফ GST ফিলিং। বেছিক্স শুড বি ক্লিয়াৰ, ৰেষ্ট উইল বি ট্ৰেইন ইন অফিচ। অৰ্থাৎ GST ফিলিঙৰ আপোনালোকৰ নলেজটো থাকিব লাগিব, বেছিক নলেজটো থাকিলেই হ'ল। বাকীবিলাক আপোনালোকক অফিচত ট্ৰেইনিং দি শিকোৱা হ'ব। যদিহে আপোনালোকে এই চাকৰিটো কৰিবলৈ বিচাৰে, একাউণ্টেণ্ট হিচাপে কাম কৰিবলৈ বিচাৰে গুৱাহাটীত, তেন্তে এতিয়া আপোনালোকৰ ৰিজিউমখন 9854063417 নাম্বাৰত হোৱাটছআপ কৰি দিব। তাৰ পিছৰটো জব হৈছে ৰিকুৱাৰ্ড কেণ্ডিডেট ফৰ একাউণ্টছ এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স এণ্ড লিগেল, অৰ্থাৎ MBA কৰা হ'ব লাগিব, যিটো খালী হৈছে চন্দ্ৰপুৰ এটা প্লাণ্টত, য'ত আপোনালোকে একাউণ্টেণ্ট হিচাপে কাম কৰিব লাগিব। অৰ্থাৎ ফাইনেন্স এণ্ড লিগেল বিষয়বিলাক আপোনালোকে চাব লাগিব। মেইল যদি আপোনালোকে কৰিবলৈ বিচাৰে আপোনালোকৰ ৰিজিউমখন, তেন্তে কমল ডেকা amul@gmail.com-ত আপোনালোকে পঠিয়াই দিব পাৰে CVখন। বা ইনফৰমেশ্যন যদি কিবা বিচাৰে তেন্তে 9707786186 নাম্বাৰতো কণ্টেক্ট কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট হৈছে এখন ফাৰ্মা ডিষ্ট্ৰিবিউটৰ কোম্পানী আছে নিয়াৰ 6 মাইল গুৱাহাটীত, য'ত
আসলতে অফিচ এছিষ্টেণ্ট এজনৰ দৰকাৰ হৈছে আৰু ইয়াৰ বাবে ন্যূনতম যোগ্যতা অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অফিচ মেনেজমেণ্টৰ ক্ষেত্ৰত আৰু আপোনালোকৰ টেলি অৰ্থাৎ টেলি কি আপোনালোকে নিশ্চয় জানে আৰু কম্পিউটাৰ স্কিলটোতো থাকিবই লাগিব তেতিয়াহে আপোনালোকে এই ফাৰ্মেটিকেল ডিষ্ট্ৰিবিউটৰখনত কাম কৰিব পাৰিব এজ এন এছিষ্টেণ্ট অফিচ এছিষ্টেণ্ট হিচাপে যদি এইকেইটা আছে তেন্তে আপোনালোকে SP শাহ লুৱালিয়া 13@gmail.com আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট হৈছে wanted BCom graduate with 3 years experience in MS Excel Teleprime GST অৰ্থাৎ এটা কোম্পানী একাউণ্টেণ্টৰ পোষ্ট ওলাইছে কোৱালিফিকেশ্যন তেওঁলোকে কৈছে BCom গ্ৰেজুৱেট লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যেহেতু প্ৰাইভেট সেক্টৰৰ জব হয় এক্সপিৰিয়েঞ্চটো বিচাৰে গতিকে 9864084200 নাম্বাৰটোত আপোনালোকে এতিয়াই কন্টাক্ট কৰি লওক আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট হৈছে BSc টিচাৰ ৰৰ এটা পোষ্ট যি প্ৰাইমেৰী সেকশনৰ বাবে ওলাইছে পাব্লিক স্কুল এট জাপৰিগছ গুৱাহাটীত য'ত আপোনালোকে স্যালাৰি লাভ কৰিব কেৱল মাত্ৰ 5000 টকাকৈ তথাপি গুৱাহাটীত থকা ব্যক্তিসকলৰ বাবে এটো খুব ভাল জব গতিকে আপোনালোকে যদি BSc হয় টিচাৰ হিচাপে গুৱাহাটীত কাম কৰিবলৈ বিচাৰে তেন্তে এতিয়াই sprinkleskills.gh@gmail.com নিজৰ CVখন পঠিয়াই দিব লগতে জব এপ্লিকেশ্যনখনো পঠিয়াই দিব কিবা যদি আৰু ইনফৰমেশ্যন লাগে তেন্তে 9957363943 এই নাম্বাৰটোত কন্টাক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 8 নম্বৰ পোষ্টটো হৈছে ৰিকোয়াৰ্ড মিনিমাম 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ প্ৰজেক্ট ইঞ্জিনিয়াৰ ফৰ ৰোড কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এটা পোষ্ট হয় য'ত ৰোড কনষ্ট্ৰাকশ্যনৰ এখন ফাৰ্ম আছে য'ত আপোনালোকে প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব লাগে যদিহে আপোনালোকে প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেন্তে এতিয়াই আপোনালোকৰ ৰিজিউমখন ap.construction2003@gmail.com পঠিয়াই দিয়ক তাৰ পিছৰটো পোষ্ট হৈছে শংকৰদেৱ এডুকেশ্যনেল একাডেমি আসলতে যিখন আছে গোৱালপাৰাত আছে তাত আসলতে কেইটামান পোষ্ট খালী হৈছে আৰু এই পোষ্ট কেইটাৰ কাৰণে ইউ মাষ্ট বি মাষ্টাৰ্ছ ডিগ্ৰী আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব সাবজেক্ট কেইটা হৈছে ইংলিছ মেথমেটিক্স ইকনমিক্স বিজনেছ ষ্টাডিজ পলিটিকেল সায়েন্স হিন্দী সোচিয়োলজি এণ্ড একাউণ্টেন্সি ফৰ হায়াৰ ছেকেণ্ডেৰী সেকশন আৰু গ্ৰেজুৱেট টিচাৰ প্ৰি প্ৰাইমেৰী সেকশনৰ কাৰণে দৰকাৰ হৈছে গতিকে তাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ব আৰু আপোনালোকৰ ফ্লুৱেন্সি ইংলিছত থাকিব লাগিব আৰু আপোনালোকৰ যি বিহেভিয়াৰ হেতু খুব ভাল হ'ব লাগিব ৰিমিনেশ্যন ইজ নট কনষ্ট্ৰেইন ফৰ সুইটেবল ক্যান্ডিডেট অৰ্থাৎ ৰিমিনেশ্যনৰ কথাটো তেওঁলোকে ভালদৰে উল্লেখ কৰা নাই তথাপি আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে খুব ধুনীয়া আপোনালোকে স্যালাৰি ইয়াত লাভ কৰিব কাৰণ তেওঁলোকে কৈ দিছে কথাটো ভালদৰে গতিকে যদি আপোনালোকে এই পোষ্ট কেইটা এপ্লাই কৰিব বিচাৰে নিজৰ বায়োডাটাখনৰ সৈতে এপ্লিকেশ্যন জব লেটাৰ এখন আসলতে আপোনালোকে লিখিব আৰু ইমেইল কৰি দিব ইমেইল একাউণ্টটো হৈছে শংকৰদেৱ এডুকেশ্যনেল একাডেমি@gmail.com আৰু মোবাইল নাম্বাৰ এটাও তেওঁলোকে দিছে সেইটো হৈছে 7002281719 আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট হৈছে এজন ব্যক্তিৰ দৰকাৰ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত য'ত আপোনালোকৰ আসলতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব 10 বছৰ তাকো ব্ৰিজ ইঞ্জিনিয়াৰ হিচাপে কাম কৰা তেতিয়া আপোনালোকে এই পোষ্টটো কাম কৰিব পাৰিব গতিকে আপোনালোকৰ যদি 10 বছৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে ব্ৰিজ ইঞ্জিনিয়াৰ হিচাপে যদি কাম কৰিব বিচাৰে লখিমপুৰ ডিষ্ট্ৰিক্টত তেন্তে এতিয়া আপোনালোকৰ ৰিজিউমখন ap.construction2003@gmail.com পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো হৈছে ভেকেন্সি এট ST মাৰাঠা ইনষ্টিটিউট অফ নাৰ্ছিং কটকীপাৰা আহোমগাঁও গুৱাহাটী য'ত 6টা আসলতে পোষ্ট খালী হৈছে প্ৰথমটো হৈছে একাউণ্টেণ্ট যাৰ বাবে BCom বা MCom লাগিব লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব উইথ টেলিপ্ৰাইম সেকেন্ড পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট য'ত হায়াৰ ছেকেণ্ডেৰী পাছ বা এনি গ্ৰেজুৱেট হ'লেই হ'ব ইয়াত যেহেতু আৰু কোনো ধৰণৰ ডিগ্ৰী কথা উল্লেখ নাই এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ নাই সকলো এপ্লাই কৰিব পাৰিব কিন্তু মনত ৰাখিব কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব তাৰ পিছত আহি গ'ল গ্ৰাফিক ডিজাইনাৰ কাম ডিজিটেল ক্ৰিয়েটৰ য'ত আপোনালোকৰ গ্ৰাফিক ডিজাইনিঙৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 2 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব
4 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ আপোনালোকৰ এনি ডিগ্ৰী থাকিলেই হ'ল লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিলে ভাল দেন হোষ্টেল ৱাৰ্ডেন য'ত আপোনালোকৰ ডিগ্ৰীটো থাকিব লাগিব আৰু 2 বছৰ তেনেকৈ ৱাৰ্ডেন হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আচলতে বাছ আৰু 4 হুইলাৰবিলাকহে চলাবলৈ দিব গতিকে আপোনালোকৰ স্কুল বাছ চলোৱাৰ যদি 2 বছৰতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে বা 2 বছৰ আছে তেন্তে আপোনালোকৰ সুবিধা হ'ব গতিকে ইণ্টাৰেষ্টেড কেণ্ডিডেটে 20 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ যিখন CV আছে সেইখন stmarathian@gmail.com বা stmarathians titueof@nursing.com আপোনালোকৰ CVখন পঠিয়াই দিব পাৰিব বা কন্টেক্ট নাম্বাৰো তেওঁলোকে দি দিছে কন্টেক্ট কৰিব আপোনালোকে পাৰিব কন্টেক্ট নাম্বাৰটো হৈছে 9886216660 বা 6901277060 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি ল'ব পাৰে পুনৰ আপোনালোকলৈ এটা অনুৰোধ আমাৰ চেনেলটোৰ মুখ্য কাম হৈছে আপোনালোকক এডভাৰটাইজমেণ্টবিলাক জনাই দিয়া আমাৰ চেনেলটোৱে কোনো ধৰণৰ চাকৰি বা চাকৰি নামত টকা পইচা লোৱাৰ কথা কিন্তু নকয় কেৱল মাত্ৰ আপোনালোকক এডভাৰটাইজমেণ্টটো জনোৱাৰহে আমাৰ লক্ষ্য গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ জয় আই অসম